গুড মৰ্ণিং প্ৰিয় দৰ্শক, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে আন্তৰিক স্বাগতম জনাইছোঁ। আশা কৰোঁ ভগৱানৰ কৃপাৰে আপোনালোক সকলো সুস্থ, সুখী আৰু আনন্দত আছে। প্ৰিয় দৰ্শক, আজি 22 আগষ্ট 2026 শনিবাৰ, পঞ্জিকা অনুসৰি আজি ভাদ মাহৰ 4 তাৰিখ, শুক্লপক্ষৰ দশমী তিথি। আজিৰ দিনটো জ্যেষ্ঠা নক্ষত্ৰ, বৈদ্যুতিক যোগ আৰু তলতিল কৰণৰ প্ৰভাৱ থাকিব। লগতে আজিৰ জন্ম ৰাশি হৈছে বৃশ্চিক ৰাশি। আজিৰ দিনটো জ্যোতিষৰ দৃষ্টিৰে যথেষ্ট গুৰুত্বপূৰ্ণ, কিয়নো আজি সন্ধিয়াৰ সময়ত বুধ গ্ৰহই সিংহ ৰাশিত প্ৰৱেশ কৰিব। ইয়াৰ ফলত সিংহ ৰাশিত সূৰ্য, বুধ আৰু কেতুৰ সংযোগে ত্ৰিগ্ৰহী যোগ গঠন কৰিব। এই গ্ৰহীয় পৰিৱৰ্তনৰ প্ৰভাৱ 12টা ৰাশিৰ ওপৰতে কোনো নহয় কোনো ধৰণে পৰিব। বিশেষকৈ চাকৰি, ব্যৱসায়, ধন সম্পত্তি, প্ৰেম সম্পৰ্ক, পৰিয়াল আৰু সামাজিক সন্মানৰ ক্ষেত্ৰত বহু ৰাশিৰ জীৱনত নতুন পৰিৱৰ্তনৰ সূচনা হ'ব পাৰে। কোনো ৰাশিৰ বাবে হঠাতে আহিব পাৰে শুভ সংবাদ, আনহাতে কিছুমান ৰাশিয়ে সিদ্ধান্ত লোৱাৰ সময়ত অধিক সাৱধানতা অৱলম্বন কৰিব লাগিব। তেন্তে আজি কোন ৰাশিৰ ভাগ্যত শুভ পৰিৱৰ্তনৰ যোগ আছে, কোন ৰাশিয়ে লাভ কৰিব ধন সম্পত্তি আৰু সফলতাৰ সুযোগ, আৰু কাৰ বাবে আজি সাৱধান হোৱাটো প্ৰয়োজন, জানিবলৈ ভিডিঅ'টো শেষলৈকে নিশ্চয় চাব। লগতে আপুনি কোন ৰাশিৰ জাতক জাতিকা সেইটো কমেণ্টত জনাবলৈ নাপাহৰিব। গতিকে আহক এতিয়া গ্ৰহ নক্ষত্ৰৰ অৱস্থান আৰু আজিৰ দিনটোৰ সম্পূৰ্ণ দৈনিক ৰাশিফল জানোৱা হওক। প্ৰিয় দৰ্শক, প্ৰথমতে আহোঁ মেঘ ৰাশি। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো মিশ্ৰিত ফলদায়ক হ'ব পাৰে। সিংহ ৰাশিত বুধৰ প্ৰৱেশ আৰু সূৰ্য, বুধ কেতুৰ ত্ৰিগ্ৰহী যোগে আপোনাৰ শিক্ষা, বুদ্ধি, সন্তান আৰু সৃষ্টিশীল কামৰ ক্ষেত্ৰত বিশেষ প্ৰভাৱ পেলাব পাৰে। চাকৰি বা ব্যৱসায়ৰ ক্ষেত্ৰত নতুন কোনো পৰিকল্পনা কৰাৰ সুযোগো আহিব পাৰে। আপোনাৰ বুদ্ধি আৰু কথোপকথনৰ দক্ষতাৰে কোনো গুৰুত্বপূৰ্ণ কাম আগুৱাই দিব পাৰিব। ব্যৱসায়ীসকলে নতুন গ্ৰাহক বা নতুন যোগাযোগৰ পৰা লাভৰ সুযোগ পাব পাৰে। আৰ্থিক ক্ষেত্ৰত আজি অতি ডাঙৰ সিদ্ধান্ত লোৱাৰ আগতে ভালদৰে চিন্তা কৰক। হঠাতে অহা কোনো খৰচে বাজেট কিছু পৰিমাণে বিঘ্নিত কৰিব পাৰে। অৱশ্যে পূৰ্বতে কৰা কোনো বিনিয়োগ বা কামৰ পৰা লাভৰ সম্ভাৱনা আছে। পৰিয়ালৰ ক্ষেত্ৰত আপোনাৰ কথাই গুৰুত্ব লাভ কৰিব, কিন্তু সংঘৰ বশৱৰ্তী হৈ কথা ক'লে ভুল বুজাবুজি সৃষ্টি হ'ব পাৰে। প্ৰেমৰ সম্পৰ্কত থকা জাতক জাতিকাসকলে নিজৰ সংগীৰ অনুভূতিক গুৰুত্ব দিয়ক। স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক চাপ আৰু অতিৰিক্ত চিন্তাৰ পৰা নিজকে আঁতৰাই ৰাখক। পৰ্যাপ্ত বিশ্ৰাম লোৱাটো আপোনাৰ বাবে উপকাৰী হ'ব। আজিৰ শুভ ৰং ৰঙা, আজিৰ শুভ সংখ্যা 9। সামগ্ৰিকভাৱে মেঘ ৰাশিৰ বাবে আজিৰ দিনটো সুযোগ আৰু সাৱধানতাৰ সমন্বয়েৰে আগবাঢ়িবলগীয়া দিন। নিজৰ বুদ্ধি আৰু আত্মবিশ্বাস সঠিকভাৱে ব্যৱহাৰ কৰিলে সফলতা লাভ কৰিব পাৰিব। প্ৰিয় দৰ্শক, এতিয়া হওক বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো কিছু গুৰুত্বপূৰ্ণ পৰিৱৰ্তন আৰু নতুন চিন্তাৰে ভৰা হ'ব পাৰে। সিংহ ৰাশিত বুধৰ প্ৰৱেশ আৰু সূৰ্য, বুধ কেতুৰ ত্ৰিগ্ৰহী যুগৰ প্ৰভাৱ আপোনাৰ ঘৰ, সংসাৰ, মাতৃ সম্পত্তি আৰু পাৰিবাৰিক বিষয়ত বিশেষভাৱে দেখা যাব পাৰে। চাকৰিৰ ক্ষেত্ৰত আজি কামৰ দায়িত্ব বৃদ্ধি পাব পাৰে। ওপৰৰ বিষয়াৰ পৰা কোনো গুৰুত্বপূৰ্ণ কামৰ দায়িত্ব লাভ কৰাৰ সম্ভাৱনা আছে। আপোনাৰ পৰিশ্ৰম কৰ্মক্ষেত্ৰত সুনাম বৃদ্ধি কৰিব পাৰে। ব্যৱসায়ীসকলে নতুন চুক্তি বা ব্যৱসায়িক আলোচনাত লাভজনক সুযোগ লাভ কৰিব পাৰে। আৰ্থিক ক্ষেত্ৰত আজি সম্পত্তি, ঘৰ বা বাহনৰ সৈতে জড়িত কোনো খৰচ হ'ব পাৰে। ডাঙৰ ধনৰ লেনদেন কৰাৰ আগতে সকলো নথিপত্ৰ ভালদৰে পৰীক্ষা কৰি লওক। সঠিক পৰিকল্পনাৰে আগবাঢ়িলে আৰ্থিক স্থিতি শক্তিশালী হ'ব। পৰিয়ালৰ ক্ষেত্ৰত ঘৰৰ কোনো পুৰণি বিষয় পুনৰ আলোচনা হ'ব পাৰে। পৰিয়ালৰ জ্যেষ্ঠ সদস্যৰ পৰামৰ্শ আপোনাৰ বাবে উপকাৰী হ'ব। দাম্পত্য জীৱনত সংগীৰ সৈতে মুকলিকৈ কথা পাতিলে ভুল বুজাবুজি দূৰ হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি অধিক কামৰ চাপ নল'ব। মানসিক অশান্তি আৰু অনিয়মীয়া খাদ্যাভ্যাসৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰক। আজিৰ শুভ ৰং বগা, আজিৰ শুভ সংখ্যা 6। সামগ্ৰিকভাৱে বৃষ ৰাশিৰ বাবে আজিৰ দিনটো পাৰিবাৰিক সুখ, কৰ্মক্ষেত্ৰত দায়িত্ব আৰু আৰ্থিক পৰিকল্পনাৰ দিন। ধৈৰ্য আৰু বিচক্ষণতাৰে সিদ্ধান্ত ল'লে দিনটো আপোনাৰ পক্ষত যাব। প্ৰিয় দৰ্শক, এতিয়া আহোঁ মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো বিশেষভাৱে গুৰুত্বপূৰ্ণ হ'ব পাৰে।
আপোনাৰ ৰাশিৰ স্বামী বুধে আজি সিংহ ৰাশিত প্ৰৱেশ কৰাৰ ফলত কথা বতৰা, সাহস, যোগাযোগ আৰু পৰাক্ৰমৰ ক্ষেত্ৰত ইতিবাচক পৰিৱৰ্তনৰ যুগ সৃষ্টি হ'ব পাৰে। চাকৰিৰ ক্ষেত্ৰত আপোনাৰ যোগাযোগ দক্ষতা আজি বিশেষভাৱে কামত আহিব। কোনো গুৰুত্বপূৰ্ণ বিষয়ত নিজৰ মতামত প্ৰকাশ কৰাৰ সুযোগ পাব পাৰে। সহকৰ্মী বা বিষয়াৰ সৈতে আলোচনা কৰি বহুদিন ধৰি ৰৈ থকা কাম আগুৱাই নিয়াৰ সম্ভাৱনা আছে। ব্যৱসায়ৰ ক্ষেত্ৰত নতুন গ্ৰাহক, নতুন যোগাযোগ বা নতুন চুক্তিৰ সুযোগ আহিব পাৰে। বিশেষকৈ যোগাযোগ, শিক্ষা, লিখা, পঢ়া, বিক্ৰী বা অনলাইন কামৰ সৈতে জড়িত জাতক জাতিকাসকলে ভাল ফল লাভ কৰিব পাৰে। আৰ্থিক ক্ষেত্ৰত উপাৰ্জনৰ নতুন পথৰ সন্ধান পাব পাৰে, কিন্তু একে সময়তে অপ্ৰয়োজনীয় খৰচৰ ওপৰত নিয়ন্ত্ৰণ ৰখাটো জৰুৰী। বন্ধুবৰ্গ বা পৰিচিত জাতক জাতিকাৰ কথা পৰি ধনৰ সিদ্ধান্ত নল'ব। পৰিয়াল আৰু প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ কথা বতৰাই সম্পৰ্ক অধিক মধুৰ কৰি তুলিব পাৰে। অৱশ্যে খৰখেদাকৈ কোনো কথা কৈ পেলোৱাৰ পৰা বিৰত থাকক। বিবাহিত জাতক জাতিকাসকলে সংগীৰ সৈতে কোনো গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক চাপ কমাবলৈ চেষ্টা কৰক আৰু দৈনন্দিন কামৰ মাজত কিছু সময় বিশ্ৰাম লওক। আজিৰ শুভ ৰং সেউজীয়া, আজিৰ শুভ সংখ্যা 5। সামগ্ৰিকভাৱে মিথুন ৰাশিৰ বাবে আজি দিনটো যোগাযোগ, আত্মবিশ্বাস আৰু নতুন সুযোগেৰে ভৰা। নিজৰ বুদ্ধি আৰু কথাৰ সঠিক ব্যৱহাৰ কৰিব পাৰিলে আজি আপুনি যথেষ্ট লাভৱান হ'ব পাৰে। এতিয়া আহোঁ কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো আৰ্থিক আৰু পাৰিবাৰিক দিশৰ পৰা গুৰুত্বপূৰ্ণ হ'ব পাৰে। সিংহ ৰাশিত বুধৰ প্ৰৱেশ আৰু সূৰ্যৰ বুধ কেতুৰ ত্ৰিগ্ৰহী যোগে আপোনাৰ ধন, পৰিয়াল আৰু বাক্যৰ ক্ষেত্ৰত বিশেষ প্ৰভাৱ পেলাব পাৰে। চাকৰিৰ ক্ষেত্ৰত আজি আপোনাৰ কামৰ প্ৰশংসা হ'ব পাৰে। নতুন দায়িত্ব লাভ কৰাৰ লগতে কোনো গুৰুত্বপূৰ্ণ কাম সম্পূৰ্ণ কৰাৰ সুযোগ পাব পাৰে। ব্যৱসায়ীসকলৰ বাবে ধন লাভৰ নতুন পথ মুকলি হোৱাৰ সম্ভাৱনা আছে। আৰ্থিক ক্ষেত্ৰত দিনটো যথেষ্ট গুৰুত্বপূৰ্ণ। উপাৰ্জন বৃদ্ধি কৰাৰ সুযোগ আহিব পাৰে আৰু পূৰ্বতে ৰৈ থকা কোনো ধন ঘূৰি পোৱাৰ সম্ভাৱনাও আছে, কিন্তু অতিৰিক্ত আত্মবিশ্বাসেৰে কোনো ডাঙৰ বিনিয়োগ নকৰিব। ধনৰ লেনদেনত নথিপত্ৰ ভালদৰে পৰীক্ষা কৰক। পৰিয়ালৰ ক্ষেত্ৰত আপোনাৰ কথাই বিশেষ গুৰুত্ব লাভ কৰিব, কিন্তু কথাৰ সুৰৰ প্ৰতি সাৱধান হওক, কাৰণ সৰু কথাই ভুল বুজাবুজি সৃষ্টি কৰিব পাৰে। দাম্পত্য জীৱনত সংগীৰ সৈতে মৰম আৰু বুজাবুজি বৃদ্ধি পাব। প্ৰেমৰ সম্পৰ্কত থকা জাতক জাতিকাসকলৰ বাবে আজি নিজৰ অনুভূতি প্ৰকাশ কৰাৰ ভাল সময় হ'ব পাৰে। অবিবাহিতসকলৰ জীৱনলৈ নতুন কোনো ব্যক্তিৰ আগমন ঘটিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত খাদ্যাভ্যাসৰ প্ৰতি মনোযোগ দিয়ক আৰু সময়মতে আহাৰ গ্ৰহণ কৰক। আজিৰ শুভ ৰং ৰূপালী, আজিৰ শুভ সংখ্যা 2। সামগ্ৰিকভাৱে কৰ্কট ৰাশিৰ বাবে আজি দিনটো ধন লাভ, পাৰিবাৰিক সুখ আৰু নতুন সুযোগৰ সম্ভাৱনাৰে ভৰা। কেৱল কথা-বাৰ্তা আৰু আৰ্থিক সিদ্ধান্তৰ ক্ষেত্ৰত অলপ সাৱধানকৈ আগবাঢ়ক। এতিয়া আহোঁ সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ, কিয়নো আজি আপোনাৰ ৰাশিতে বুধ গ্ৰহ প্ৰৱেশ হ'ব আৰু সূৰ্য, বুধ আৰু কেতুৰ সংযোগে ত্ৰিগ্ৰহী যোগ গঠন কৰিব। এই গ্ৰহীয় পৰিৱৰ্তনে আপোনাৰ ব্যক্তিত্ব, সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা আৰু জীৱনৰ বিভিন্ন ক্ষেত্ৰত বিশেষ প্ৰভাৱ পেলাব পাৰে। চাকৰিৰ ক্ষেত্ৰত আজি নতুন দায়িত্ব বা নতুন সুযোগ লাভ কৰাৰ সম্ভাৱনা আছে। আপোনাৰ বুদ্ধি, দক্ষতা আৰু নেতৃত্ব দিয়াৰ ক্ষমতা কৰ্মক্ষেত্ৰত প্ৰকাশ পাব। কোনো গুৰুত্বপূৰ্ণ কামত আপোনাৰ সিদ্ধান্তক অগ্ৰাধিকাৰ দিয়া হ'ব পাৰে। ব্যৱসায়ীসকলৰ বাবে দিনটো যথেষ্ট গুৰুত্বপূৰ্ণ। নতুন গ্ৰাহক বা নতুন ব্যৱসায়িক যোগাযোগৰ জৰিয়তে লাভৰ সুযোগ আহিব পাৰে। অৱশ্যে অংশীদাৰিত্বৰ কামত কোনো সিদ্ধান্ত লোৱাৰ আগতে সকলো দিশ ভালদৰে পৰীক্ষা কৰক। আৰ্থিক ক্ষেত্ৰত উপাৰ্জনৰ সুযোগ বৃদ্ধি পাব পাৰে, কিন্তু হঠাতে অহা কোনো ডাঙৰ খৰচে কিছু চিন্তা বৃদ্ধি কৰিব পাৰে। সেয়েহে ধন সঞ্চয়ৰ ওপৰত গুৰুত্ব দিয়ক আৰু প্ৰয়োজনীয় ব্যয় এৰাই চলক। প্ৰেম আৰু দাম্পত্য জীৱনত আপোনাৰ ব্যক্তিত্বৰ প্ৰভাৱ স্পষ্ট হ'ব। সংগীৰ সৈতে কথা পাতোতে অহংকাৰ বা জেদ পৰিহাৰ কৰক। অবিবাহিতসকলৰ বাবে নতুন সম্পৰ্কৰ সম্ভাৱনাও দেখা যাব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক চাপ কমাই পৰ্যাপ্ত বিশ্ৰাম লোৱাটো জৰুৰী। নিজৰ দৈনন্দিন জীৱনত নিয়ম শৃংখলা বজাই ৰাখক। আজিৰ শুভ ৰং সোণালী, আজিৰ শুভ সংখ্যা 1। সামগ্ৰিকভাৱে সিংহ ৰাশিৰ বাবে আজিৰ দিনটো নতুন সুযোগ, আত্মবিশ্বাস আৰু গুৰুত্বপূৰ্ণ পৰিৱৰ্তনৰ দিন।
ত্ৰিগ্ৰহী যুগৰ শক্তিক সঠিকভাৱে ব্যৱহাৰ কৰি আগবাঢ়িলে সফলতাৰ নতুন দুৱাৰ মুকলি হ'ব পাৰে। প্ৰিয় দৰ্শক, এতিয়া আহোঁ কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো কিছু অন্তৰ্মুখী চিন্তা আৰু গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ দিন হ'ব পাৰে। আপোনাৰ ৰাশিৰ স্বামী বুধে আজি সিংহ ৰাশিত প্ৰৱেশ কৰাৰ ফলত ব্যয়, বিদেশ, একান্ত চিন্তা আৰু গোপন বিষয়ৰ ক্ষেত্ৰত বিশেষ প্ৰভাৱ পৰিব পাৰে। চাকৰিৰ ক্ষেত্ৰত আজি কামৰ চাপ কিছু বৃদ্ধি পাব পাৰে। কোনো কাম সম্পূৰ্ণ কৰিবলৈ অতিৰিক্ত সময় দিবলগীয়া হ'ব পাৰে। কৰ্মক্ষেত্ৰত আপোনাৰ পৰিকল্পনা গোপনে আগুৱাই নিয়াটো লাভজনক হ'ব পাৰে। বিদেশী সন্থা আৰু দূৰৰ কোনো প্ৰতিষ্ঠানৰ সৈতে কাম কৰা জাতক জাতিকাসকলে নতুন সুযোগ পাব পাৰে। ব্যৱসায়িকসকলৰ বাবে বিদেশ বা দূৰৰ ঠাইৰ সৈতে জড়িত ব্যৱসায়ত লাভৰ সম্ভাৱনা আছে, কিন্তু নতুন চুক্তি বা বিনিয়োগ কৰাৰ আগতে সকলো তথ্য ভালদৰে পৰীক্ষা কৰক। আৰ্থিক ক্ষেত্ৰত খৰচ বৃদ্ধি পাব পাৰে, বিশেষকৈ ভ্ৰমণ, স্বাস্থ্য বা প্ৰয়োজনীয় সামগ্ৰীৰ বাবে ধন ব্যয় হোৱাৰ সম্ভাৱনা আছে। আজি অতিৰিক্ত খৰচ নিয়ন্ত্ৰণত ৰখাটো আপোনাৰ বাবে অত্যন্ত জৰুৰী। প্ৰেম আৰু দাম্পত্য জীৱনত কিছু ভুল বুজাবুজি সৃষ্টি হ'ব পাৰে। মনত কথা জমা কৰি নাৰাখি সঙ্গীৰ সৈতে শান্তভাৱে আলোচনা কৰক। অবিবাহিতসকলে অতীতৰ কোনো সম্পৰ্কৰ কথা পুনৰ মনত পেলাব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত টোপনিৰ অভাৱ আৰু মানসিক চিন্তাৰ পৰা আঁতৰি থাকক। নিয়মীয়া বিশ্ৰাম আৰু শান্ত মন আপোনাৰ বাবে উপকাৰী হ'ব। আজিৰ শুভ ৰং সেউজীয়া, আজিৰ শুভ সংখ্যা 5। সামগ্ৰিকভাৱে কন্যা ৰাশিৰ বাবে আজিৰ দিনটো সাৱধানতাৰে পৰিকল্পনা কৰি আগবঢ়াৰ দিন। অপ্ৰয়োজনীয় খৰচ কমাই নিজৰ লক্ষ্যৰ ওপৰত মনোযোগ দিলে দিনটোৰ ফলাফল অধিক শুভ হ'ব। প্ৰিয় দৰ্শক, এতিয়া আহোঁ তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো সামাজিক আৰু আৰ্থিক দিশৰ পৰা যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব পাৰে। সিংহ ৰাশিত বুধৰ প্ৰৱেশ আৰু সূৰ্য বুধ কেতু ত্ৰিগ্ৰহী যোগে আপোনাৰ লাভ, উপাৰ্জন, বন্ধুত্ব আৰু সামাজিক পৰিস্থিতিৰ ক্ষেত্ৰত বিশেষ প্ৰভাৱ পেলাব পাৰে। চাকৰিৰ ক্ষেত্ৰত আজি আপোনাৰ পৰিশ্ৰমৰ ফল লাভ কৰাৰ সুযোগ আছে। বিষয়াৰ পৰা প্ৰশংসা পোৱাৰ লগতে কোনো নতুন দায়িত্ব বা পদোন্নতিৰ সম্ভাৱনাৰ সৃষ্টি হ'ব পাৰে। চাকৰি বিচাৰি থকা জাতক জাতিকাসকলে বন্ধুবৰ্গ বা পৰিচিত ব্যক্তিৰ জৰিয়তে ভাল খবৰ পাব পাৰে। ব্যৱসায়ৰ ক্ষেত্ৰত নতুন গ্ৰাহক আৰু নতুন যোগাযোগৰ পৰা লাভ হ'ব পাৰে। বিশেষকৈ অনলাইন বা যোগাযোগ ভিত্তিক ব্যৱসায় কৰা জাতক জাতিকাসকলৰ বাবে দিনটো শুভ। কোনো পুৰণি পৰিশোধ লাভ কৰাৰ সম্ভাৱনাও আছে। আৰ্থিক ক্ষেত্ৰত উপাৰ্জন বৃদ্ধি পাব পাৰে। একাধিক উৎসৰ পৰা ধন লাভৰ সুযোগ আহিব পাৰে, কিন্তু লাভৰ আশাত অতিৰিক্ত ঝুঁকি লৈ বিনিয়োগ নকৰিব। পৰিয়াল আৰু প্ৰেমৰ ক্ষেত্ৰত দিনটো সুখদায়ক হ'ব পাৰে। বন্ধুবৰ্গৰ সৈতে কোনো আনন্দৰ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সুযোগ পাব পাৰে। দাম্পত্য জীৱনত সঙ্গীৰ পৰা সহযোগিতা লাভ কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি নিজকে অধিক ব্যস্ত কৰি নাৰাখিব। মানসিক শান্তিৰ বাবে কিছু সময় নিজৰ বাবে ৰাখক। আজিৰ শুভ ৰং নীলা, আজিৰ শুভ সংখ্যা 6। সামগ্ৰিকভাৱে তুলা ৰাশিৰ বাবে আজিৰ দিনটো লাভ, নতুন যোগাযোগ আৰু সফলতাৰ সম্ভাৱনাৰে ভৰা। সঠিক মানুহৰ সৈতে সঠিক সময়ত কৰা যোগাযোগে আপোনাৰ বাবে নতুন সুযোগৰ দুৱাৰ মুকলি কৰিব পাৰে। প্ৰিয় দৰ্শক, এতিয়া আহোঁ বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো কৰ্মক্ষেত্ৰ আৰু সামাজিক সন্মানৰ দিশৰ পৰা বিশেষ গুৰুত্বপূৰ্ণ হ'ব পাৰে। সিংহ ৰাশিত বুধৰ প্ৰৱেশ আৰু সূৰ্য বুধ কেতু ত্ৰিগ্ৰহী যোগে আপোনাৰ কৰ্মজীৱন, পদ মৰ্যাদা আৰু সফলতাৰ ক্ষেত্ৰত প্ৰভাৱ পেলাব পাৰে। চাকৰিৰ ক্ষেত্ৰত আজি নতুন দায়িত্ব লাভ কৰাৰ সম্ভাৱনা আছে। আপোনাৰ কামৰ দক্ষতা বিষয়াসকলৰ দৃষ্টিগোচৰ হ'ব পাৰে। বহুদিন ধৰি অপেক্ষা কৰি থকা কোনো গুৰুত্বপূৰ্ণ কাম আগবাঢ়িব পাৰে। চাকৰি সলনি কৰাৰ কথা ভাবি থকা জাতক জাতিকাসকলেও নতুন সুযোগৰ সন্ধান পাব পাৰে। ব্যৱসায়িকসকলৰ বাবে আজি দিনটো যথেষ্ট গুৰুত্বপূৰ্ণ। নতুন ব্যৱসায়িক যোগাযোগৰ জৰিয়তে লাভৰ পথ মুকলি হ'ব পাৰে। অৱশ্যে অংশীদাৰৰ সৈতে কাম কৰোঁতে সকলো কথা স্পষ্ট কৰি লোৱাটো জৰুৰী। আৰ্থিক ক্ষেত্ৰত পৰিশ্ৰমৰ জৰিয়তে উপাৰ্জন বৃদ্ধি কৰাৰ সুযোগ পাব পাৰে। পেছাগত কামৰ পৰা লাভ হ'ব পাৰে, কিন্তু অহংকাৰ বা খৰখেদাকৈ কোনো ডাঙৰ সিদ্ধান্ত নল'ব। পৰিয়ালৰ ক্ষেত্ৰত আপোনাৰ ব্যস্ততাৰ বাবে পৰিয়ালক কম সময় দিবলগীয়া হ'ব পাৰে। দাম্পত্য জীৱনত সঙ্গীৰ সৈতে মুকলিকৈ কথা পাতিলে সম্পৰ্ক অধিক সুন্দৰ হ'ব।
স্বাস্থ্যৰ ক্ষেত্ৰত কৰ্মচাপৰ বাবে ক্লান্তি অনুভৱ কৰিব পাৰে। সেয়েহে কামৰ মাজত বিশ্ৰাম লওক আৰু নিজৰ স্বাস্থ্যৰ প্ৰতি অৱহেলা নকৰিব। আজিৰ শুভ ৰং মেৰুন, আজিৰ শুভ সংখ্যা 9। সামগ্ৰিকভাৱে বৃশ্চিক ৰাশিৰ বাবে আজিৰ দিনটো কৰ্মক্ষেত্ৰত উন্নতি, সন্মান আৰু নতুন সুযোগৰ সম্ভাৱনাৰে ভৰা। ধৈৰ্য আৰু আত্মবিশ্বাসেৰে আগবাঢ়িলে আজি আপুনি সফলতাৰ দিশত এটা গুৰুত্বপূৰ্ণ খোজ আগবঢ়াব পাৰিব। প্ৰিয় দৰ্শক, এতিয়া আহোঁ ধনুৰাশি। ধনুৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো ভাগ্য, উচ্চ শিক্ষা আৰু দূৰযাত্ৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ হ'ব পাৰে। সিংহ ৰাশিত বুধৰ প্ৰৱেশ আৰু সূৰ্য, বুধ, কেতু ত্ৰিগ্ৰহী যোগে আপোনাৰ ভাগ্য, ধৰ্মীয় চিন্তা, উচ্চ শিক্ষা আৰু দূৰস্থানৰ সৈতে জড়িত বিষয়ত বিশেষ প্ৰভাৱ পেলাব পাৰে। চাকৰিৰ ক্ষেত্ৰত আজি নতুন দিশ মুকলি হোৱাৰ সম্ভাৱনা আছে। বিষয়ৰ পৰা সহায় লাভ কৰাৰ লগতে কোনো গুৰুত্বপূৰ্ণ কামত সফলতা লাভ কৰিব পাৰে। চাকৰি সলনি বা নতুন কামৰ সন্ধান কৰি থকা জাতক জাতিকাসকলৰ বাবে ভাল সুযোগ আহিব পাৰে। ব্যৱসায়ৰ ক্ষেত্ৰত দূৰৰ ঠাই বা বিদেশৰ সৈতে জড়িত কামত লাভৰ সম্ভাৱনা আছে। নতুন ব্যৱসায়িক যোগাযোগে ভৱিষ্যতে আপোনাৰ বাবে উপকাৰী ফল কঢ়িয়াই আনিব পাৰে। আৰ্থিক ক্ষেত্ৰত ভাগ্যৰ সহায় লাভ কৰিব পাৰে। পুৰণি কোনো বিনিয়োগ বা কামৰ পৰা লাভৰ সম্ভাৱনা আছে। অৱশ্যে অধিক লাভৰ আশাত অতিৰিক্ত ঝুঁকি নল'ব। পৰিয়াল আৰু দাম্পত্য জীৱনত সুখ শান্তি বজাই থাকিব। ধৰ্মীয় বা আধ্যাত্মিক কামত মনোযোগ বৃদ্ধি পাব পাৰে। শিক্ষাৰ্থীসকলৰ বাবে আজি অধ্যয়নত মনোযোগ বৃদ্ধি কৰাৰ ভাল সুযোগ আছে। স্বাস্থ্যৰ ক্ষেত্ৰত দীঘলীয়া যাত্ৰা বা অতিৰিক্ত পৰিশ্ৰমৰ ফলত ক্লান্তি অনুভৱ কৰিব পাৰে। পৰ্যাপ্ত বিশ্ৰাম লওক আৰু দৈনন্দিন নিয়ম বজাই ৰাখক। আজিৰ শুভ ৰং হালধীয়া, আজিৰ শুভ সংখ্যা 3। সামগ্ৰিকভাৱে ধনুৰাশিৰ বাবে আজিৰ দিনটো ভাগ্যৰ সহায়, নতুন সুযোগ আৰু জ্ঞান লাভৰ সম্ভাৱনাৰে ভৰা। নিজৰ লক্ষ্যৰ ওপৰত বিশ্বাস ৰাখি আগবাঢ়িলে শুভ ফল লাভ কৰিব পাৰিব। প্ৰিয় দৰ্শক, এতিয়া আহোঁ মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো কিছু গুৰুত্বপূৰ্ণ আৰু সাৱধানতাৰে আগবাঢ়িবলগীয়া হ'ব পাৰে। সিংহ ৰাশিত বুধৰ প্ৰৱেশ আৰু সূৰ্য, বুধ, কেতু ত্ৰিগ্ৰহী যোগে আপোনাৰ অষ্টম ভাৱৰ বিষয়, আকস্মিক পৰিৱৰ্তন, গোপন বিষয়, যৌথ ধন আৰু মানসিক চাপৰ ওপৰত প্ৰভাৱ পেলাব পাৰে। চাকৰিৰ ক্ষেত্ৰত আজি কামৰ পদ্ধতি অৰ্থাৎ কিছু পৰিৱৰ্তন আহিব পাৰে। কোনো গুৰুত্বপূৰ্ণ নথি, চুক্তি বা কাৰ্যালয়ৰ তথ্য পৰীক্ষা নকৰাকৈ সিদ্ধান্ত নল'ব। আপোনাৰ ধৈৰ্য আৰু অভিজ্ঞতাই জটিল পৰিস্থিতি সহজ কৰি তুলিব পাৰে। ব্যৱসায়ীসকলে অংশীদাৰিত্ব আৰু ধনৰ লেনদেনৰ ক্ষেত্ৰত বিশেষ সাৱধান হওক। পুৰণি কোনো বিষয়ৰ সমাধান ওলাব পাৰে, কিন্তু খৰখেদাকৈ কোনো সিদ্ধান্ত লোৱাটো উচিত নহ'ব। আৰ্থিক ক্ষেত্ৰত আকস্মিক খৰচ আহিব পাৰে। ঋণ, কৰ, বীমা বা যৌথ ধনৰ সৈতে জড়িত কোনো বিষয় থাকিলে আজি সেইবোৰ ভালদৰে পৰ্যালোচনা কৰক। অপ্ৰয়োজনীয় বিনিয়োগৰ পৰা আঁতৰি থাকক। প্ৰেম আৰু দাম্পত্য জীৱনত মনৰ কথা স্পষ্টকৈ প্ৰকাশ নকৰিলে ভুল বুজাবুজি হ'ব পাৰে। সংগীৰ সৈতে শান্তভাৱে কথা পাতিলে সম্পৰ্ক অধিক মজবুত হ'ব। অবিবাহিতসকলে নতুন সম্পৰ্কত খৰখেদা নকৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক চাপ আৰু অতি চিন্তাৰ পৰা নিজকে আঁতৰাই ৰাখক। পৰ্যাপ্ত টোপনি আৰু বিশ্ৰাম লোৱাটো আজিৰ বিশেষভাৱে প্ৰয়োজনীয়। আজিৰ শুভ ৰং গাঢ়-নীলা, আজিৰ শুভ সংখ্যা 8। সামগ্ৰিকভাৱে মকৰ ৰাশিৰ বাবে আজিৰ দিনটো সাৱধানতা, আত্মনিয়ন্ত্ৰণ আৰু পৰিকল্পনাৰে আগবঢ়াৰ দিন। কোনো বিষয়ত খৰখেদা নকৰি তথ্য পৰীক্ষা কৰি সিদ্ধান্ত ল'লে সম্ভাৱ্য সমস্যাৰ পৰা নিজকে ৰক্ষা কৰিব পাৰিব। প্ৰিয় দৰ্শক, এতিয়া আহোঁ কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো দাম্পত্য, অংশীদাৰিত্ব আৰু সামাজিক সম্পৰ্কৰ দিশৰ পৰা বিশেষ গুৰুত্বপূৰ্ণ হ'ব পাৰে। সিংহ ৰাশিত বুধৰ প্ৰৱেশ আৰু সূৰ্য, বুধ, কেতু ত্ৰিগ্ৰহী যোগে আপোনাৰ সপ্তম ভাৱত প্ৰভাৱ পেলাব। চাকৰিৰ ক্ষেত্ৰত সহকৰ্মী বা কোনো অংশীদাৰৰ সহযোগিতাত গুৰুত্বপূৰ্ণ কাম সম্পূৰ্ণ কৰিব পাৰিব। ব্যৱসায়ীসকলৰ বাবে নতুন অংশীদাৰিত্ব বা নতুন ব্যৱসায়িক চুক্তিৰ সুযোগ আহিব পাৰে, কিন্তু কোনো চুক্তিত স্বাক্ষৰ কৰাৰ আগতে সকলো চৰ্ত ভালদৰে পঢ়ি লওক। আৰ্থিক ক্ষেত্ৰত ব্যৱসায় বা অংশীদাৰিত্বৰ জৰিয়তে লাভৰ সুযোগ থাকিব পাৰে। অৱশ্যে আনৰ কথাত অন্ধভাৱে বিশ্বাস কৰি ধনৰ সিদ্ধান্ত নল'ব। নিজৰ পৰিকল্পনা গোপন ৰখাটো আজি লাভজনক হ'ব পাৰে। প্ৰেম আৰু দাম্পত্য জীৱনত আজি সংগীৰ সৈতে গুৰুত্বপূৰ্ণ আলোচনা হ'ব পাৰে। সৰু কথাক লৈ তৰ্ক নকৰি শান্তভাৱে নিজৰ মতামত প্ৰকাশ কৰক।
অবিবাহিতসকলৰ বাবে নতুন কোনো ব্যক্তিৰ সৈতে পৰিচয় ঘটাৰ সম্ভাৱনা আছে। পৰিয়ালৰ ক্ষেত্ৰত আপোনাৰ সামাজিক ব্যস্ততা কিছু বৃদ্ধি পাব পাৰে। বন্ধু বান্ধৱ বা পৰিচিত জাতক জাতিকাৰ সৈতে যোগাযোগ বৃদ্ধি হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক চাপ কমাই ৰাখক। অতিৰিক্ত কামৰ মাজতো বিশ্ৰামৰ বাবে সময় উলিয়াওক। আজিৰ শুভ ৰং নীলা, আজিৰ শুভ সংখ্যা 8। সামগ্ৰিকভাৱে কুম্ভ ৰাশিৰ বাবে আজিৰ দিনটো সম্পৰ্ক, অংশীদাৰিত্ব আৰু নতুন যোগাযোগৰ বাবে গুৰুত্বপূৰ্ণ। শান্তভাৱে আৰু বুজাবুজিৰে আগবাঢ়িলে আজি বহু কাম সহজ হৈ পৰিব। প্ৰিয় দৰ্শক, এতিয়া আহোঁ মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো চাকৰি, স্বাস্থ্য আৰু দৈনন্দিন কাম কাজৰ দিশৰ পৰা গুৰুত্বপূৰ্ণ হ'ব পাৰে। সিংহ ৰাশিত বুধৰ প্ৰৱেশ আৰু সূৰ্য বুধ কেতুৰ ত্ৰিগ্ৰহী যোগে আপোনাৰ কষ্টভাৱত প্ৰভাৱ পেলাব পাৰে। সেয়েহে আজি নিজৰ কামত অধিক মনোযোগ আৰু উশৃংখলা বজাই ৰখাটো প্ৰয়োজনীয়। চাকৰিৰ ক্ষেত্ৰত কামৰ চাপ বৃদ্ধি পাব পাৰে যদিও নিজৰ দক্ষতা আৰু পৰিশ্ৰমেৰে সকলো কাম সময়মতে সম্পূৰ্ণ কৰিব পাৰিব। কৰ্মক্ষেত্ৰত প্ৰতিদ্বন্দ্বী বা বিৰোধীসকলৰ পৰা সাৱধান থাকক। আপোনাৰ কামৰ গোপনীয় তথ্য সকলোৰে সৈতে ভাগ নকৰিব। ব্যৱসায়িকসকলৰ বাবে আজি প্ৰতিযোগিতা কিছু বৃদ্ধি পাব পাৰে। তথাপি সঠিক পৰিকল্পনা আৰু ধৈৰ্যৰে আগবাঢ়িলে নিজৰ স্থিতি শক্তিশালী কৰিব পাৰিব। কোনো পুৰণি ঋণ বা ধনৰ লেনদেন সমাধান কৰাৰ সুযোগ আহিব পাৰে। আৰ্থিক ক্ষেত্ৰত দিনটো মিশ্ৰিত হ'ব। আয় ঠিকেই থাকিলেও দৈনন্দিন প্ৰয়োজনীয় কামত খৰচ বৃদ্ধি পাব পাৰে। ঋণ লোৱা বা আনক ধন ধাৰে দিয়াৰ ক্ষেত্ৰত আজি বিশেষ সাৱধান হওক। প্ৰেম আৰু দাম্পত্য জীৱনত সৰু সৰু কথাক লৈ ভুল বুজাবুজি হ'ব পাৰে। সংগীৰ সৈতে খোলাখুলিকৈ কথা পাতিলে সমস্যা সহজে সমাধান হ'ব। অবিবাহিতসকলে নতুন সম্পৰ্কৰ ক্ষেত্ৰত ধৈৰ্য ধৰা উচিত। স্বাস্থ্যৰ ক্ষেত্ৰত আজি বিশেষভাৱে সাৱধান হওক। অনিয়মীয়া খাদ্য অভ্যাস আৰু অতিৰিক্ত মানসিক চাপ এৰাই চলক। দৈনন্দিন ৰুটিনত কিছু পৰিৱৰ্তন আনি স্বাস্থ্যৰ প্ৰতি যত্ন লওক। আজিৰ শুভ ৰং হালধীয়া, শুভ সংখ্যা 3। সামগ্ৰিকভাৱে মীন ৰাশিৰ বাবে আজি দিনটো পৰিশ্ৰম, প্ৰতিযোগিতা আৰু নিজৰ দক্ষতা প্ৰমাণ কৰাৰ দিন। ধৈৰ্য নেহেৰুৱাই সঠিক পৰিকল্পনাৰে আগবাঢ়িলে বাধা অতিক্ৰম কৰি সফলতা লাভ কৰিব পাৰিব।